আমাৰ মাছ ধৰি হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ, গাড়ীও শিকা হ'ব, ঘৰলৈ যোৱা হ'ব আৰু মাছ কিমান পালোঁ ঘৰত গৈ দেখাম। আহক। নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ব্যতিক্ৰমী ভিডিঅ'। আৰু ভিডিঅ'টো আচলতে দুটা কাৰণত কৰিব লগা হৈছে। প্ৰথম কথা হৈছে মই গাড়ী চলাব নাজানো, আজি গাড়ী শিকিছোঁ। দ্বিতীয় কথা হৈছে আমাৰ মূল যিটো ভিডিঅ' বনাম সেই তাৰ উদ্দেশ্যেও আহিছোঁ আৰু গাড়ী শিকাৰ উদ্দেশ্যেও আহিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জেগাডোখৰ পালোহি। জেগাডোখৰ হৈছে এইখনে বুঢ়ীগঙ্গা নদী। আৰু এই নদীতে আমি সৰুতে খেলা ধূলা কৰি ডাঙৰ হৈছোঁ আৰু ইয়াতে আমি মাছ ধৰিছিলোঁ। আৰু আমাৰ মাছ ধৰাৰ টেকনিকটো অলপ বেলেগ আছিল। আজিলৈকে ক'তো দেখা নাই সেই তেনেকুৱা মাছ ধৰাৰ টেকনিকটো। আজি সেই টেকনিকটো দেখুৱাম, আমি কেনেকৈ মাছ ধৰিছিলোঁ সৰুতে। আমি এই মাছ ধৰাৰ সময়ত আমি ব্যৱহাৰ কৰিছিলোঁ আগতে সৰুতে নাৰিকলৰ কুৰ্কা আৰু বাতি, ঠিক তেনেকুৱা এনেকুৱা ষ্টিলৰ বাতি। আৰু ঘৰৰ পৰা তেতিয়া আমাক এনেকুৱা বাতি আনিব নিদিয়ে, আৰু বাতি আনিব নিদিয়াৰ কাৰণে আমি নাৰিকলৰ কুৰ্কা ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ লগত থাকিব আপোনাৰ তুঁহগুৰি। এতিয়া মই তুঁহগুৰি লৈ আহিছোঁ আৰু এনেকুৱা কাপোৰ লাগে। আহক এতিয়া আমি কেনেকুৱা প্ৰচেছত আমি মাছটো ধৰিম। প্ৰথমে আমি বাতিটো এনেকৈ ল'ম, লৈ পেলাই এইটো জোখত এনেকৈ এইটো জোখত আমি ইয়াতে ফুটা এটা কৰি দিওঁ। ফুটাটো কৰি দিলোঁ। তাৰপিছত আমি বাতিটো এই মোচনত বান্ধি দিওঁ। এইটো হৈ গ'ল মাছ ধৰা সঁজুলি। প্ৰথমে আমি তুঁহগুৰি কেইটামান ভিতৰত সোমোৱাই দিওঁ, বাতিটোৰ ভিতৰত, আৰু এনেকৈ লেপি দিওঁ। বাতিকেইটা পাতি থৈ আহিছিলোঁ, এতিয়া উঠাবলৈ যাওঁ। চাওঁ আহক মাছ পাওঁ নে নাপাওঁ।